যিখিনি আপোনালোকে মুৰ্গী চাই আছে তো মুৰ্গীখিনিয়ে কণী দি আছে ইয়াতে 70 পিছমান আছে মুৰ্গী তো এইটো পিওর লোকেল মুৰ্গী হয় তো আপোনালোকৰ যদি মানে লোকেল মুৰ্গী পুহিবলৈ ইচ্ছা আছে তেনেহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আৰু আমাৰ এইটো কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰী আছে আপোনালোকে লোকেল মুৰ্গীৰ পোৱালি সোণালী মুৰ্গীৰ পোৱালি হাঁহৰ পোৱালি ব্ৰইলাৰ কয়লাৰ মুৰ্গীৰ পোৱালি পাই যাব আৰু আপোনালোকে ইট পাৰপাছৰ কাৰণে মুৰ্গী পুহিব পাৰিব লগতে আপোনালোকে মিট পাৰপাছৰ কাৰণে মুৰ্গী পুহিব পাৰিব তো চাওক মই যিটো ফাৰ্মত আহিছোঁ ইয়াতে 70 পিছ লোকেল মুৰ্গী আছে আৰু মুৰ্গীখিনিয়ে কণী দি আছে আৰু যিখিনি কণী দি আছে সেই কণীখিনি আমিয়ে ল'ম তো আপোনালোকে যদি ইট পাৰপাছৰ কাৰণে লোকেল মুৰ্গীৰ ফাৰ্ম কৰে আৰু কণীখিনি আপোনালোকে আমাকে দিব পাৰিব আমাৰ যিটো হেচাৰী আছে লোকেল মুৰ্গী কণীখিনি আমি হেচ কৰোঁ তো আপোনালোকৰ কণী বিক্ৰী কৰাৰ কাৰণে কোনো অসুবিধা নহয় আপোনালোকে লোকেল মুৰ্গীৰ কণী আমাকে দিব পাৰিব আমিয়ে গোটেইখিনি কণী লৈ যাওঁ আপোনালোকৰ যিমান হয় 1000 2000 3000 যিমান কণী হয় আপোনালোকে আমাকে দিব পাৰিব যিটো আমাৰ কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰী আছে এই হেচাৰীৰ পৰা আমি যিখিনি লোকেল মুৰ্গীৰ ফাৰ্ম আছে সেই লোকেল মুৰ্গীৰ ফাৰ্মৰ পৰা আমি কণীখিনি নিজে আমি লৈ যাওঁ বা কিছুমান ফাৰ্মাৰে আমাৰ হেচাৰীত দি আহে তো আপোনালোকৰো যদি লোকেল মুৰ্গীৰ ফাৰ্ম থাকে আৰু লোকেল মুৰ্গী কণী দি আছে তো সেই কণীখিনি আমাক দিব পাৰিব আৰু আপোনালোকৰ যদি লোকেল মুৰ্গীৰ পোৱালি হাঁহৰ পোৱালি সোণালী মুৰ্গীৰ পোৱালি ব্ৰইলাৰ মুৰ্গীৰ পোৱালি আৰু কয়লাৰ মুৰ্গীৰ পোৱালি লাগে আৰু আপোনালোকে যদি মিট পাৰপাছৰ কাৰণে মুৰ্গী পুহিব খোজে বা ইট পাৰপাছৰ কাৰণে মুৰ্গী পুহিব খোজে তেনেহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আৰু ফাৰ্মৰ যিখিনি গাইডেন্স আছে সেইখিনি আপোনালোকক মই কৈ দিম আৰু ফাৰ্ম কেনেকৈ মেনেজমেণ্ট কৰিব লাগে কি কি মেডিচিন খুৱাব লাগে কি কি দানা খুৱাব লাগে আপোনালোকে গোটেইখিনি পৰামৰ্শ পাই যাব তো আপোনালোকে যিটো আমাৰ কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰী আছে হেচাৰ লগত যোগাযোগ কৰিব বা মোৰ লগত যোগাযোগ কৰিব গোটেইখিনি আপোনালোকে পৰামৰ্শ পাই যাব ঠিক আছে।